Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম 3টা জিকে কোৱেশ্চন। এই কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয়। বহুত কম্পিটিটিভ এক্সামত অলৰেডি আহিছে আৰু আগন্তুক যিকোনো কম্পিটিটিভ এক্সামতো এই কোৱেশ্চনবোৰ ৰিপিট হ'ব পাৰে। ফাৰ্স্ট কোৱেশ্চনটো সুধিছে হু was the first chairman of the planning commission? প্লেনিং কমিশন মানে হৈছে পৰিকল্পনা আয়োগ। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষৰ নাম সুধিছে। আৰু ইয়াৰ এনসাৰ হ'ব জৱাহৰলাল নেহেৰু। প্লেনিং কমিশন বা পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 চনত আৰু ফাৰ্স্ট 5 ইয়াৰ প্ল্যান ষ্টাৰ্ট হৈছিল 1951 চনৰ পৰা। Question number 2, who was the temporary chairman of the Constituent Assembly? जो সংবিধান সভাৰ অস্থায়ী সভাপতিৰ নাম সুধিছে। ইয়াৰ এনসাৰ হ'ব ডক্টৰ শশীদানন্দ সিনহা। যদি এক্সামত সুধে যে সংবিধান সভাৰ পাৰ্মানেন্ট বা স্থায়ী সভাপতিজনৰ নাম লিখা তেতিয়াহলে হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। Question number 3 সুধিছে নাম্বাৰ অফ শিডিউলছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। যে টোটেল শিডিউল কিমান আছে, অনুসূচী কিমান আছে ভাৰতৰ সংবিধানত। যে ভাৰতৰ সংবিধানটো বনাওঁতে টোটেল সময় লাগিছে 2 years 11 months আৰু 18 days সময় লাগিছে। আৰু যেতিয়া সংবিধানখন বনোৱা হৈছিল তেতিয়া টোটেল অনুচ্ছেদ আছিল 395, অধ্যায় আছিল 22টা আৰু অনুসূচী আছিল 9টা। বৰ্তমান ভাৰতৰ সংবিধানত টোটেল অনুসূচী আছে 12টা। লগতে মনত ৰাখিব ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল 1949 চনত 26 নৱেম্বৰৰ পৰা আৰু সংবিধানখন কাৰ্যকৰী বা বলবৎ কৰা হৈছিল 1950 চনত 26 জানুৱাৰীৰ পৰা। এই দুটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। Question number 4, Loktak Lake is located in Loktak হ্ৰদ যেটো আছে এটো ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰ হ'ব মণিপুৰ। Question number 5, who invented the telephone? আৰু ইয়াৰ এনসাৰ হ'ব আলেকজেণ্ডাৰ গ্ৰাহাম বেল। Question number 6 সুধিছে the National Rural Employment Guarantee Act was passed in the year. কোনটো চনত এইটো এক্ট পাস কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 2005। Question number 7 সুধিছে the nota option was first used in the elections in আৰু ইয়াৰ এনসাৰ হ'ব 2013। লগতে মনত ৰাখিব নোটাৰ ফুল ফৰ্ম হৈছে none of the above। Question number 8, name the first viceroy of India আৰু ইয়াৰ এনসাৰ হ'ব লৰ্ড কেনিং। টাইম পিৰিয়ডটো লিখা আছে। Question number 9, Mohammedan Anglo-Oriental College later became which university? যে ফাৰ্স্টতে নাম আছিল Mohammedan Anglo-Oriental College আৰু এই কলেজখনৰ পিছত নামটো চেঞ্জ হৈছে। সেই নামটো সুধিছে কি? কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয়। ইয়াৰ এনসাৰ হৈছে আলিগড় মুছলিম ইউনিভাৰ্চিটি আৰু এই ইউনিভাৰ্চিটিটো আছে ইউপিত মানে উত্তৰ প্ৰদেশত। Question number 10, who led the salt satyagraha movement with Gandhiji? যে গান্ধীজি যে সত্যাগ্ৰহ মুভমেন্ট কৰিছিলে গান্ধীজিক লগত কোনে আছিল আৰু এজন ব্যক্তি। ইয়াৰ এনসাৰ হ'ব সৰোজিনী নাইডু। Question number 11, who was the first Indian to be elected to the British Parliament? ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ইলেক্ট হোৱা ভাৰতৰ প্ৰথম ব্যক্তিজন কোন আৰু ইয়াৰ এনসাৰ হ'ব দাদাভাই নৰোজী। দাদাভাই নৰোজীক এটা টাইটেলো দিয়া হৈছে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। এই টাইটেলটো কেতিয়াবা কুৱেশ্যনত আহে যে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি আমি কাক বুজি পাওঁ বা কাক জানো আৰু ইয়াৰ এনসাৰ হ'ব দাদাভাই নৰোজী। এইখিনি মনত ৰাখিব। Question number 12, who is known as the father of Indian unrest আৰু ইয়াৰ এনসাৰ হ'ব বাল গংগাধৰ তিলক। Question number 13, who started the Home Rule League? Home Rule League কোনে আৰম্ভ কৰিছিল আৰু ইয়াৰ এনসাৰ হ'ব বাল গংগাধৰ তিলক। Question number 14, who scripted Gandhiji's favorite song Vaishnav Janto? গান্ধীজিৰ ফেভৰেট সং হৈছে বৈষ্ণৱ জানটো কোনে স্ক্ৰিপ্ট কৰিছিলে আৰু ইয়াৰ এনসাৰ হ'ব নাৰসিং মেহতা। Question number 15, the Pune Pact was signed between Mahatma Gandhi and whom? এনসাৰ হ'ব B.R. Ambedkar. Question number 16, after the Bardoli Satyagraha, who gave the title of Sardar to Vallabhbhai Patel? যে বৰদলি সত্যাগ্ৰহ যেতিয়া হৈছিল তাৰ পিছত সৰ্দাৰ যেটো টাইটেল বল্লভভাই পেটেলক কোনে দিছিল এই টাইটেলটো আৰু ইয়াৰ এনসাৰ হ'ব মহাত্মা গান্ধী। Question number 17, ইণ্ডিয়া উইন্স ফ্ৰীডম এইটো এটা অটোবায়োগ্ৰাফি হয় আৰু কাৰ সেইটো সুধিছে আৰু ইয়াৰ এনসাৰ হ'ব আবুল কালাম আজাদ। Question number 18, सरफरोशी की तमन्ना अब हमारे दिल में है এইটো কোনে লিখিছিল কাৰ দ্বাৰা এইটো লিখা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব ৰাম প্ৰসাদ বিছমিল।
Question number 19. English education was introduced in India by whom? কোনে ইংলিছ এডুকেশ্যনটো ভাৰতত ইন্ট্ৰডিউচ কৰিছিল আৰু ইয়াৰ এনসাৰ হ'ব মেকলে। Question number 20. Who visited Gandhiji in South Africa? যেতিয়া গান্ধীজী সাউথ আফ্ৰিকাত আছিল গান্ধীজীৰ লগত দেখা কৰিবৰ কাৰণে কোনে গৈছিল আৰু ইয়াৰ এনসাৰ হ'ব গোপাল কৃষ্ণ গোখলে। Question number 21. Who was the founder of Benares Hindu University? আৰু ইয়াৰ এনসাৰ হ'ব মদন মোহন মালভিয়া আৰু এইটো ইউনিভাৰ্সিটি আছে ইউপিত। Question number 22. Name the Governor General of India who initiated the introduction of English in India. আৰু ইয়াৰ এনসাৰ হ'ব লৰ্ড বেন্টিক। Question number 23. Who led the Bardoli Satyagraha movement? Bardoli Satyagraha movement নেতৃত্ব কোনে দিছিল বা লিডাৰ কোন আছিল আৰু ইয়াৰ এনসাৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। Question number 24. India Home Rule নামৰ কিতাপখন কোনে লিখিছিল আৰু ইয়াৰ এনসাৰ হ'ব MK গান্ধী মানে মহাত্মা গান্ধী হয়। Question number 25. Who represented India in the second round table conference? যে দ্বিতীয় ঘূৰণীয়া মেজমেল যেটো হৈছিল ভাৰতক কোনে ৰিপ্ৰেজেন্ট কৰিছিল আৰু ইয়াৰ এনসাৰ হ'ব সৰোজিনী নাইডু। Question number 26. Who is referred to as Frontier Gandhi? যে কাক সীমান্ত গান্ধী বুলি জনা যায় আৰু ইয়াৰ এনসাৰ হ'ব আব্দুল গফৰ খান। Question number 27. Who was the first general secretary of the Indian National Congress? আৰু ইয়াৰ এনসাৰ হ'ব A.O. Hume মানে হৈছে এলেন অক্টাভিয়ান হিউম। Question number 28. ইয়াতে ফুল ফৰ্ম দিছে CAF CAB CAF আৰু ইয়াৰ ফুল ফৰ্ম হ'ব Citizenship Amendment Bill আৰু এটা ফুল ফৰ্ম NRCৰ ফুল ফৰ্ম হৈছে National Register of Citizens। এই দুটা খুব ইম্পৰ্টেন্ট। Question number 30 সুধিছে who is known as the first citizen of India? যে ভাৰতৰ প্ৰথম নাগৰিক বুলি আমি কাক বুজি পাওঁ কোন হয় ভাৰতৰ প্ৰথম নাগৰিক ইয়াৰ এনসাৰটো আপোনালোকে কমেন্ট সেকশনত দিব। আজি ইমানেই ধন্যবাদ।